ফলঙনি ইয়াত কৰি কেনেকুৱা লাগিছে ৰাইজৰ সহযোগ? ফলঙনি বৃহত্তৰ অঞ্চলত আজি বিপ্লৱ দামোদৰ নাটভাগি কৰি যথেষ্ট ভাল লাগিছে, ৰাইজৰ সঁহাৰি পৰি ভাল লাগিছে। লগতে আমাৰ এই গাঁও অঞ্চলৰ নতুন শিকাৰো তথাপি যথেষ্ট ভাল লাগিছে ভাওনা কৰি। এইদৰে যেন শংকৰদেৱ সংস্কৃতি আগুৱাই যাওক, এইদৰে যেন আমাৰ মাজত মিলা প্ৰীতি থাকক, তাৰে আশা ৰাখিছোঁ। আৰু যুৱ প্ৰজন্ম তথা নৱপ্ৰজন্মক আমাৰ এটা যেন নতুন ভাল ৰাস্তা দেখুৱাই তাৰে আশা কৰিছোঁ।